Welcome back to my channel. I'm Swali Koli আৰু আজি আমি গুৱাহাটীত আমি আহিছো বিহু যিটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব তাৰ কাৰণে নাচিবলৈ এতিয়া আমি আছো হোটেল কেছৰ নামটো হোটেল গুডলাকত আৰু ৰাতিপুৱা হ'ল আমি আহি পাইছোহি মানে পুৰা 3:30 বজাত আৰু শুলো তাৰপাছত এতিয়া অলপ ব্ৰেকফাষ্ট কৰি এতিয়া গোটেইজনী এনেই শুই আছোঁ আৰু টিভি চাই আছোঁ তাৰপাছত চাই যাওক কি হয় ভিডিঅ'টো আৰু সকলোৱে ভিডিঅ'টো ভাল পাব বুলি আশা থাকিল পাছলৈ চাই থাকক ভিডিঅ'টো কি হয় আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে চাই থাকক এতিয়া আমি ৰেডি হৈ গ'লোঁ ইহঁতৰ ওলাই আছে মোৰ হৈ গ'ল চাৰ্জাৰডাল লৈছোঁ আৰু সিহঁতি ওলাই গৈছে ইয়াত কোন আছে আৰু এতিয়া ইহঁতি ওলাই হৈ গ'ল এতিয়া আমি চব যাম আৰু তাত গৈ দেখাম যে তাত কি হয় আৰু এয়া আহি পায়ে ডাইৰেক্ট খাবলৈ আহিছোঁ কাৰণ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই হয় আৰু একো খোৱা নাই আৰু ইয়াত এতিয়া ভাত খাই ল'মগৈ ইয়াত সকলোকে বৰ ধুনীয়াকৈ খাবলৈ দিছে ইয়াত মানে সকলোৱে বহি পেলাই ভাত খাইছে আৰু মানে বেলেগ বেলেগ জিলাৰ কাৰণে বেলেগ বেলেগ মানেকৈ দি দিছে ডাইনিং হল মানে লগৰবিলাকে বহি আছে আৰু আমিও খালোঁ এয়া চাইডৰ ভিডিঅ'টো লাষ্টলৈ এতিয়া ভাত চাত খাই পূৰা বহি আছোঁ আৰু গোটেই ফুল ছোৱালীয়ে আৰু দেখাই দিছোঁ প্ৰেক্টিছ কৰি থাকোঁতে আন্ধাৰে হ'ল এতিয়া ল'ৰাবিলাক মানে চবে একেলগে কৰাই আছিলে হিমন্ত বিশ্ব শৰ্মা আহিছিলে কিবা কিবি ক'লে তাত আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আমি নাচি আছিলোঁ ল'ৰাবিলাকৰ হৈ আছে এতিয়া মানে প্ৰেক্টিছ ল'ৰাবোৰ এই কিটো আছে আৰু এইফালেও আছে একদম ওপৰলৈ আহি ল'লোঁ আৰু এতিয়া এই পুলিচ এইফালেও আছে পূৰা মানুহ পোখা লাগিছে মোৰ ওলাব আৰু এইফালে
চন্দ্ৰপুৰ পানী ভাইটিৰ ফালৰ পৰা যদি পাৰফৰ্মাৰ কোনোবা আছে তেখেতসকলক আমি লগ পাব বিচাৰিছোঁ এজন বা দুজনক যিয়ে নেকি আমাৰ বাছৰ যিটো এই ৰেচপনচিবিলিটিটো যাতে ল'ব পাৰে আমি বাছ যিটো বাহিৰত আছে গতিকে আমি তেখেতসকলক বিশেষকৈ শুনামো ক্ষেত্ৰী চন্দ্ৰপুৰ পানী ভাইটি যিখিনি পাৰফৰ্মাৰ সুবিধাৰ বাবে আমি বাছখিনিৰ ব্যৱস্থা কৰিছোঁ ভিতৰৰো আছে 10খন বাছ আছে গতিকে আপোনালোকক জনালোঁ যোৱাৰ কাৰণে চাই পেলাই আঁঠুকাৰি দিয়ক আঁঠুকাৰি পেলাই পেলাই এনেকৈ আকাশৰ পৰা চেপা ব্যৱহাৰটো যায় কি কৰিব 50% বাছ বন্ধু দিকে নাও চাহ জুম চাব ঠিক আছে আৰু ঢুলীয়াবিলাক কিন্তু পিছৰ ফালৰ পৰা এণ্টি কৰিব ঢুলীয়া লাগে ল'ব লাগিব লাগিছে পুৰা ৰিলছ বনোৱাত আৰু আজি ভাত খাই খাব লাগিব যাব লাগে যাওঁ ধুনীয়াকৈ ভাতটো খাই লওঁগৈ গোলাঘাট যাই থাকিব গোলাঘাটৰ নাই দেই পূৰা ইয়াত এতিয়া ভাত খাবলৈ আহি গ'লোঁ
পূৰা ফুল হৈ আছে ইয়াত ধুনীয়া ধুনীয়া গোন্ধাইছে আছে কি খুৱাইছে নাজানো আৰু চবে খাইছে মাছ কিবা ভাজি দালি ভাত নিমখ জলকীয়া আৰু আজি ভিডিঅ'টো ইমানতে আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই